ইলুলু কেনেকৈ থাকিব? ইলুলু তেওঁলোকৰহে আছে, কাৰণ তেওঁলোকৰ ফেচবুক পোষ্টবিলাকত দেখা গৈছে তেওঁলোকৰ বহুত নেতাই কৈ আছে যিহেতু মিত্ৰতা নহ'ল যে অকংগ্ৰেছী প্ৰাৰ্থীক ভোট দিব লাগে, তাৰমানে বিজেপিক ভোট দিব লাগে। তেওঁলোক যে বিজেপিৰ এজেণ্ট আৰু তেওঁলোক যে এটা ব্লেকমেইলাৰ পাৰ্টি, সেই কথা উল্লেখ স্পষ্ট হৈ গ'ল। আৰু এটা কথা কৈছে যে ধুবুৰী আৰু বৰপেটাৰ প্ৰাৰ্থীজন হিমন্তৰ প্ৰাৰ্থী বুলি উল্লেখ কৰিছে। আজি হিমন্তৰ লগত তেওঁৰহে যোগাযোগ আছে, হিমন্তৰতো তেওঁৰহে বছ। আমি হিমন্তৰ লগত যদি আমি থাকিলোহেঁতেন আমি কংগ্ৰেছত নাথাকিলোহেঁতেন, হিমন্তৰ পাৰ্টিত গ'লোহেঁতেন বা তেওঁৰ নিচিনা বিভাজনকামী ৰাজনীতি কৰিলোহেঁতেন। হিমন্ত আৰু আজমল, হিমন্ত বিশ্ব শৰ্মা আৰু আজমল ডাঙৰীয়া দুয়োজনেই অসমৰ শত্ৰু, দুয়োজনৰ বিভাজনৰ ৰাজনীতি শেষ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ক্ষমতা নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰে। ক্ষমতা যিপিনে থাকে হিমন্ত বিশ্ব শৰ্মা সেইপিনে থাকে। কংগ্ৰেছৰ 23 মিনিট পিছত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব তেখেত আকৌ কংগ্ৰেছত আহিবলৈ যোগাযোগ কৰিব। আৰু আজমল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ কথামতে উঠা বহা কৰে। এই যে মাজতে মিত্ৰতাৰ নাটকখন কৰিলে, এইটো এই স্ক্ৰিপ্টখনত হিমন্ত বিশ্ব শৰ্মাইহে লিখি দিছিল। আৰু এতিয়া যিখন নাটক কৰি আছে যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিলে সেইকাৰণে ভোটটো অগপক দিব লাগে বা অকংগ্ৰেছী দল। অকংগ্ৰেছী দল মানে কি? ইয়াত এই নিৰ্বাচনত দুটাই প্ৰতিপক্ষ। ধুবুৰীৰ কথা বাৰু বেলেগ, অন্যান্য সমষ্টিত দুটাই প্ৰতিপক্ষ, বাকী 11টা সমষ্টিত দুটাই প্ৰতিপক্ষ। এফালে বিজেপি মিত্ৰজোঁট, আনফালে কংগ্ৰেছ। গতিকে বেলেগক দিব কোৱা মানে বিজেপিক দিব কোৱা। তেওঁ যে তেখেত যে বিজেপিৰ এজেণ্ট সেই কথা স্পষ্ট। আৰু অসমৰ ৰাজনীতিৰ ভূৰখা মহলে সদায় জানে যে আজমল ডাঙৰীয়াৰ ৰিম'ট কণ্ট্ৰলটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাততহে আছে। হিমন্ত যে কংগ্ৰেছত যোগদান কৰিব বুলি উল্লেখ কৰিলে, আপুনি তেখেতে চেষ্টা কৰিব পাৰে, আমি বাধা দিম।